নমস্কাৰ সকলোকে মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া চাওকচোন মই নাৰিকল বাকলি গুচাই লৈছোঁ আজি আপোনালোকক ধুনীয়া এটা ৰেচিপি বুলিয়ে কম নে কি কম দেখাবলৈ লৈছোঁ দেই এফালে চাওকচোন নাৰিকল গিডখৰ সৰু সৰুকৈ কাটি মই মিক্সিত দি দিছোঁ মিক্সিত এয়া পিছ খাই গৈছে এতিয়া ইয়াৰ পৰা মই ৰস উলিয়াম জানেনে চক সেয়া ৰস উলিয়াইছোঁ পিছে এটা নাৰিকলহে আছিলে দেই তাকো অকণমান বেয়াই হৈছিলে তথাপিতো আৰু মই প্ৰথমবাৰ কৰি চালোঁ আৰু হয় যদি বোলো ভিডিঅ'টো আপলোড দিম নহ'লে নিদিওঁ বুলি ভাবিছিলোঁ হ'লগৈ পিছে এইফালে চাওকচোন মই এতিয়া নাৰিকলৰ ৰস উলিয়াই আছোঁ ৰস উলিয়াই পেলাই এইখিনি এতিয়া মই এনেই যাবলৈ নিদিওঁ বাকীখিনি মানে গুড়ি নাৰিকলৰ কি বুলি কয় গুড়িটো মই এনেই যাবলৈ নিদিওঁ বাৰু ইয়াৰো এটা কাম কৰিম বুলি ভাবিছোঁ কাম মানে সেয়া দেখিলেই নহয় মই গেছটো জ্বলাই ল'লোঁ জ্বলাই পেলাই কেৰাহীখন পাতি দিলোঁ কেৰাহীখন অকণমান গৰম হ'বলৈ দিলোঁ তাৰপিছত নাৰিকল গুড়িখিনি ইয়াত ভাজিছোঁ নাৰিকল অকলে গুড়িখিনি নহয় বাৰু তাতে মই চেনি মিহলাইছিলোঁ সেয়া দেখাবলৈ নহ'লগৈ আৰু এফালে নাৰিকল আৰু চেনি মিহলাই পেলাই মই ভাজি আছোঁ এয়া ভাজি আছোঁ দেই হোৱা নাই বৰ্তমানলৈকে অকণমান মানে লিকটীয়া হৈ গ'লে নমাব লাগিব আৰু নাৰিকলখিনি অকণমান ভাজ খাব লাগিব তেতিয়াহে ভাল লাগিব নহয় জানো মানে কেঁচা গোন্ধটো যাব লাগিব আৰু সহজ পদ্ধতিত ক'বলৈ গ'লে সেয়াই আৰু নহয় জানো এইফালে ভাজি আছোঁ মই ধুনীয়াকৈ এইফালে নাৰিকল ভাজি মই এটা কাহিনী ক'ম দেই আপোনালোকক মই মানে এবাৰ বহাগ বিহুত আৰু সকলোৱে মুড়ি লাড়ু বনাই নহয় মোৰো বনাই চাবলৈ মন গ'ল সেইকাৰণে মই গুড় আনি পগাই ল'লোঁ পগাই পেলাই তাতে আৰু মুড়ি ঢালি দিলোঁ ঢালিলোঁ নহয় পিছত লাড়ু নহ'লগৈ নহয় নবনিলে সেইখিনি আৰু কি ক'ব ইমান বেয়া লাগিছিলে মনটো গাখীৰ ঢালি খাবলগীয়া হ'ল জানেনে আৰু চাগে গুড় আৰু মুড়িৰ পৰিমাণটো অলপ বেছি হ'ল সেইকাৰণে নহ'লগৈ চাগে আৰু বাৰু এইফালে চাওকচোন মই ভাজি হ'লেই এতিয়া নমাই পেলাই মই লাড়ু কৰিম আপোনালোকক দেখাইছোঁ দেই এইফালে চাওকচোন মই ধুনীয়াকৈ লাড়ু বনাই আছোঁ হ'লগৈ আৰু শেষৰখিনি দেখাইছোঁ পিছত লাড়ু বেছি নোলালে নাৰিকলটো সৰু আছিলে সেইকাৰণে মানে প্ৰায় 20টামান ওলাইছে আৰু আমি অকণমান টেষ্ট কৰি চালোঁ মজা লাগিছে কিন্তু দেই মানে সোৱাদ একদম মজা হৈছে আৰু এইফালে দেখিছে নহয় মই যে চেপি ৰাখিছিলোঁ সেইখিনি এতিয়া মই কেৰাহীত দিছোঁ এইখিনি উতল আহিবলৈ দিম ইয়াৰ পৰা মানে মই ঘৰতে নাৰিকল তেল প্ৰস্তুত কৰিম বুলি ভাবিছোঁ গম পায়নে সেইকাৰণে এইফালে কেৰাহী পাতি দিছোঁ আৰু সেইফালে নাৰিকলৰ পৰা চেপি যোনখিনি ৰস উলিয়াইছিলোঁ সেইখিনিও দি দিছোঁ কেৰাহীতে এতিয়া উতল আহিব লাহে আৰু তেলটো ওলাবগৈ তেল মানে বেছি নোলালেই মোৰ গম পায়নে এনেও মই আপোনালোকে জানেই কৈছিলোঁ এতিয়া নাৰিকলটো সৰু আছিলে আৰু এটা নাৰিকল যিহেতু চেপা ৰসখিনিও বেছি নহৈছিলে আধা বাতিও নহৈছিলে অকণমানি বাতি এটাত আধা বাতিও ৰস হোৱা নাছিলে হ'লেও বোলো মই অকণমান বনাই চাওঁ বুলিয়ে বনাই চাইছিলোঁ সেয়া দেখিছেনে উতলি আছে লাহে এতিয়া ইয়াৰ পৰা তেল ওলাবলৈ ল'ব কিন্তু মই এটা মিষ্টেক কৰিলোঁ জানেনে মই মানে ইমানখিনি সময়তে নমাব লাগিছিলে কিন্তু মই ননমালোঁ আৰু অকণমান তেল উলিয়াম বুলি ভাবি পুৰা মানে এইখিনি কি বুলি কয় চানাখিনি মানে পুৰা ৰঙা হৈ যোৱালৈ বাট চালোঁ মানে মই ভাবিলোঁ তেতিয়া পুৰা ৰঙা হৈ গ'লে বোলো বেছিকৈ তেল ওলাব বুলি ভাবিলোঁ সেইকাৰণে মই ভাজিয়ে থাকিলোঁ লাষ্টত আকৌ তেল অকণমান ওলালে আপোনালোকক দেখাম দেই আপোনালোকে কিন্তু নাহাঁহিব আকৌ হ'লেও যে মই আপোনালোকক দেখাইছোঁ ঘৰতে কেনেকৈ নাৰিকল তেল প্ৰস্তুত কৰিব পাৰে হয়নে বাৰু এয়া চাওকচোন তেল কিমান অকণমান ওলালে ভাজিব মানে